কঁঠালৰ তৰকাৰী ৰ'ব দেখি আছোঁ কঁঠালটো কেনেকৈ ধুই লৈছোঁ কঁঠাল ধুই লৈছোঁ ধুই মানে হুইচেল মাৰিছোঁ 4টামান এতিয়া কাঁহী এখনত উলিয়াই লওঁ ৰ'ব এই কঁঠালটো উলিয়াই ল'লোঁ তাৰমানে কঁঠালটো হুইচেল মাৰি লোৱাৰ কাৰণটো হৈছে কি এতিয়া কাটলি আঠাটো নালগে আপোনালোকে কৰি চাবচোন বিৰাট সহজ তাৰমানে কঁঠালটো ফালি ল'লোঁ এতিয়া তাৰমানে আঠাটো নাই ধুনীয়াকৈ এৰি যায় তাৰমানে ধুনীয়াকৈ এৰি গৈছে কঁঠালৰ কাৰণে আলু যোগাৰ কৰিছোঁ আলুখিনি বইল কৰি ল'ম ৰেডি হৈ গ'ল কাটি ৰেডি কৰিছোঁ এইটো কঁঠাল এইটো আলু এইটো পিঁয়াজ কেঁচা জলকীয়া আৰু আদা নহৰু এতিয়া এখিনি বনাওঁ আপোনালোকক দেখাই আছোঁ কেৰাহীটো বহাই দিছোঁ তাতে তেল দিলোঁ তেজপাত দিলোঁ অলপ কমাই থ'ব লাগিব দিলোঁ আদা নহৰু দিলোঁ অলপ লাৰি দিম হালধি দিলোঁ জিৰা ধনিয়া দিলোঁ হালধিটো তাৰমানে এনেই আন্দাজ মতে দিছোঁ সেইটো আৰু অলপ দিব লাগিব পাৰে অলপ লাৰি দিলোঁ কঁঠালখিনি দিলোঁ এতিয়া আপোনালোকে এই পদ্ধতিত বনাবচোন টেষ্টি লাগে মাংস নাখালেও হ'ব আৰু তেলটোতো দেখাৰ পিছত কিমান কমকৈ দিয়া গৈছে এখানি বইল কৰা আলু লাহে লাহে ৰঙাই থাকিব নিমখ দিলোঁ নিমখটো সোৱাদ অনুযায়ী দিলোঁ আৰু এই কঁঠালৰ তৰকাৰী হৈ গ'ল কি সুন্দৰ হৈছে ৰং মাংস খান লাগিব